BTC নিৰ্বাচনৰ যেটো ক্যান্ডিডেট এটো আমি অতি সোনকালে ঠিক কৰিম বুলি আজি আলোচনা হৈছে আৰু জনে জনে খেলিব ইচ্ছা আছে অহাকালি পৰাই টিকিটটো বিচাৰিব পাৰিব আৰু ফিজটো 2 লাখ আমাৰ দলত মানে ডনেশ্যন দিব লাগে জনে জনে ক্যান্ডিডেট বিচাৰিছে এইটো জানুৱাৰী মাহৰ 15 তাৰিখৰ ভিতৰত শেষ দিনা আর একটা তো হল 2025 যেটো BTC নির্বাচন হব ইয়াত আজি আকৌ আলোচনা হৈছে যে আমি নিজাবগীয়াকৈ ইলেকশন খেলিম কোনো দলৰ লগত মিত্ৰতা নকৰিব আৰু আমাৰ মাজত বহুত অৰ্গেনাইজেশনটো কেনেকৈ ষ্ট্ৰং কৰিব লাগে হেবিলাক সৰু সৰু কিছুমান সিৰিয়াস কথা পাতা হৈছে এটো আপোনালোকে নিশ্চয় গম পাইছে আৰু আমি আমাৰ যেটো 2025 যেটো BTC নিৰ্বাচনৰ যেটো ক্যান্ডিডেট এটো আমি অতি সোনকালে ঠিক কৰিম বুলি আজি আলোচনা হৈছে আৰু জনে জনে খেলিব ইচ্ছা আছে অহাকালি পৰাই টিকিটটো বিচাৰিব পাৰিব আৰু ফিজটো 2 লাখ চেকত দিব লাগিব এটো কেছ টাকা নহয় বাইছে আমাৰ দলত মানে ডনেশ্যন দিব লাগে জনে জনে ক্যান্ডিডেট বিচাৰিছে এইটো জানুৱাৰী মাহৰ 15 তাৰিখৰ ভিতৰত শেষ দিনা ইয়াৰ ভিতৰত যিসকলে ইলেকশন খেলিব বিচাৰিছে বিপেফ দলৰ হৈ এইটো জানুৱাৰী 15 তাৰিখৰ ভিতৰত কিবাটো এপ্লিকেশনটো দিব পাৰিব ইয়াৰ পিছত নোৱাৰিব আৰু ইয়াৰ কাৰণটো কি আগত আপোনালোকে এনেকুৱা পইচা দিয়া নিয়ম নাছিল নাই আগতো লৈছে আগত 1.5 লাখ আৰু এমএলএ বিলাক 5 লাখ এনেকুৱা ডনেশ্যন লয় আগত 1.5 লাখ আছিল এমচিএলএটো এই ইয়াৰ আগত লোৱা নাছিল আমি প্ৰথমবাৰ হৈছে যোৱা 2020ত